এটা অদম্য এটা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব অনুৱে লিখা কবিতাবোৰ মেনেজাৰৰ হাতত পৰিব আৰু মেনেজাৰে সেইবোৰ পঢ়ি বহুতো ভাল পাব আৰু তেতিয়া অনুলৈ এটা উপহাৰ টোপোলা আগবঢ়াব। এতিয়া বাৰু অনুলৈ মেনেজাৰে কি উপহাৰ টোপোলা আগবঢ়াব দেখিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব অনু কামৰ পৰা ঘৰলৈ উভতিব। অনুৰ সৰুকালৰ বান্ধৱীজনে লগ পাব যে মই ইমান ভাল জ্ঞান আছে, ইমান ভাল এটা প্ৰতিভা আছে, কিয়নো বাৰু তুমি এনে এটা সৰু কামক লৈ ব্যস্ত হৈ আছা, জীৱনটোত কিবা এটা ভাল কাম কৰি আগুৱাই নোযোৱা কিয়? আৰু তেতিয়া ছোৱালীজনীক ক'ব যে কামৰনো ভাল বেয়া কি আছে, কিবা এটা কৰি খালেই হ'ল আৰু। তেতিয়া বাৰু ছোৱালীজনীয়ে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব অনুই কোৱা কথাবোৰে ছোৱালীজনীৰ মনত আঘাত কৰিব আৰু তাই দেউতাকক অনুৰ সকলোবোৰ কথা ক'ব আৰু তেতিয়া দেউতাকে ক'ব যে ল'ৰাজন এজন ভাল কবি নেকি? তেতিয়া বাৰু ছোৱালীজনীৰ দেউতাকে অনুক কিবা এটা ভাল কামত সোমাই দিব নেকি জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।